তেখেত খাম্পা বৰগয়াৰী ডাঙৰীয়া আজি আমাৰ UPPL দলৰ প্ৰাৰ্থী হিচাপে ইয়াত আমি প্ৰক্ষেপ কৰিছোঁ। মই দেখিছোঁ ইয়াত বিশেষকৈ এই 14 চিৰাং দুৱাৰ সমষ্টিৰ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে খাম্পা বৰগয়াৰী ডাঙৰীয়াক ভোট দিবলৈ আগবাঢ়ি আহিছে আৰু সকলোৱে বিচাৰিছে আমি এইবেলি উপযুক্ত প্ৰাৰ্থী পাইছোঁ আৰু UPPL দলে যিজন প্ৰাৰ্থীক ইয়াত প্ৰক্ষেপ কৰিছে সকলো জনগোষ্ঠীয়ে মোক লগ ধৰি কৈছে আমি UPPL দলৰ নেতাক বিশেষকৈ প্ৰমোদ বৰা ডাঙৰীয়াক ধন্যবাদ দিছোঁ। যোৱা দিনত BDCৰ যেতিয়া ডেপুটি চিফ তেখেত আছিল সেই সময়তে তেখেতে ভাল কাম কৰিছে বুলি আমাৰ ৰাইজে আমাক কৈছে। গতিকে আমি ভাবিছোঁ ইয়াত খাম্পা বৰগয়াৰী ডাঙৰীয়াই মানে সকলো জাতি জনগোষ্ঠীৰ ভোটটো ভালকৈ লৈ মানে বিপুল ভোটৰ ব্যৱধানত ইয়াৰ পৰা জিকি যাব আৰু চৰকাৰত এটা BTR 35 লক্ষ মানুহ আৰু 26টা জনগোষ্ঠীক যে এটা ভাল চৰকাৰ আমি দিব লাগে এই চৰকাৰ গঠন কৰাৰ বাবে তেখেতৰ যথেষ্ট অৰিহণা থাকিব বুলি মই ক'ব বিচাৰিছোঁ। এইটো 26 তাৰিখত আমি গম পাম, কিন্তু মই ভাবোঁ হাগ্ৰামা মহিলাৰী আমাৰ কাৰণে ফেক্টৰ নহয় আজিৰ দিনত। তেখেতে নিজৰ সমষ্টিত দেৱৰগাঁৱতে জিকিব না হাৰিব এইটো এটা কুৱেশ্যন এটা আহিছে এতিয়া। যোৱা 5 বছৰত তেখেতে দেৱৰগাঁও সমষ্টিৰ পৰা MCLA হোৱাৰ পিছত তেখেতে 5 বছৰত এদিনো ভৰি এছেম্বলি দিয়া নাই। তো দেৱৰগাঁও সমষ্টিৰ ৰাইজে দেৱৰগাঁও সমষ্টিৰ ভোটাৰে ভালকে এটা বুজিছে যে হাগ্ৰামা মহিলাৰী আমাক প্ৰতিনিধিত্ব নকৰে, তেখেতে নিজক প্ৰতিনিধিত্ব কৰিব নিজৰ ফাইদাৰ কাৰণে তেখেতে কাম কৰে। গতিকে হাগ্ৰামা মহিলাৰীক আৰু এইবাৰ দেৱৰগাঁও সমষ্টিৰ পৰাও আমি MCLA হিচাপে নিবিচাৰোঁ বুলি দেৱৰগাঁও ৰাইজে কৈছে, আমাক দেৱৰগাঁও ভোটাৰে কৈছে। একদম উত্তৰে সৰলপাৰাৰ পৰা আৰম্ভ কৰি টাউনৰ যিবিলাক ভোট আছে এই সকলো ভোটাৰসকলে আমাৰ লগত যোগাযোগ কৰি আছে, দল সংগঠনে আমাৰ লগত যোগাযোগ কৰি আছে, জাতি জনগোষ্ঠী সকলোৱে আমাৰ লগত যোগাযোগ কৰি আছে আৰু সকলোৱে কৈছে হাগ্ৰামা মহিলাৰী এবাৰ দেৱৰগাঁওতো হাৰিব। গতিকে দেৱৰগাঁও যেতিয়া হাগ্ৰামা হাৰিব আৰু এই 14 চিৰাঙতো হাগ্ৰামা জিকিব বুলি ভাবাটো একেবাৰে বেলিটো পূবৰ ফালে নহয় পশ্চিমৰ ফালে ওলাব লাগিব, তেতিয়াহে হাগ্ৰামা জিকিব পাৰিব। তো ইয়াত ঠিক হাগ্ৰামাৰ দিনটো নাই, নাঙলৰ দিনটো নাই, নাঙলটো এতিয়া আৰু শেষ হৈ গৈছে। এই নিৰ্বাচনৰ পিছত নাঙলৰ একদম কোনো চিহ্নই নাথাকিব। গতিকে সকলোৱে ট্ৰেক্টৰ বিচাৰিছে, প্ৰমোদ বৰা ডাঙৰীয়াক বিচাৰিছে। যোৱা 5 বছৰত প্ৰমোদ বৰা ডাঙৰীয়া যি ধৰণে ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি যি ধৰণৰ শান্তি আনিছে, পৰিৱেশটো ভাল বনাইছে, শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে তেখেতে কাম কৰি আছে আৰু মানুহৰ মাজত যি এটা সম্প্ৰীতি যোৱা দিনত যি এটা আমাৰ কনফ্লিক্ট হৈছিল বা গেপ হৈছিল আমাৰ মাজত এই সকলো তেখেতে হাম কটাইছে। গতিকে তেখেতকে এজন নেতা হিচাপে, এজন অভিভাৱক হিচাপে, এজন ইয়াং লিডাৰ হিচাপে তেখেতক বিচাৰিছে। যিটো আমি আজি দেখিছোঁ বহুত আমাৰ লগত থকা মানে BPFৰ কৰ্মীসকলেও, BPFৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও আজি আমাৰ লগত যোগাযোগ কৰিছে। তেখেতসকলে আমি BPFত আছোঁ কিন্তু ভোটটো আমি UPPL দলৰ ট্ৰেক্টৰ ছবিত দিম। বহুত BJP কৰ্মীয়ে আমাক কৈছে আজি আমি BJPত আছোঁ কিন্তু BJP দলতে থাকিম কিন্তু ভোটটো আমি ট্ৰেক্টৰক দিম, এনেকৈ BJP দলৰ কৰ্মীও কৈ আছে। তো এইটো প্ৰায় ফাইনেল এটা হৈছে যে UPPL দলে মানে ভালে সংখ্যক মানে MCLA জিকি একক সংখ্যাগৰিষ্ঠ লৈ মেজিক নাম্বাৰটো যি আছে এইটো 100% UPPL দলে পাব আৰু অকল UPPL দলে কোকৰাঝাৰ কাউন্সিল গঠন কৰিব এইটো প্ৰায় নিশ্চিত হৈ পৰিছে। সমষ্টিত সকলো সমষ্টিত BJP খেলা নাই। তেখেতসকলৰ মুখ্যমন্ত্ৰীও কৈছিল, মুখ্যমন্ত্ৰী যেতিয়া প্ৰচাৰ অভিযানত ইয়াত আছিল তেখেতে মই এটা চাই আছোঁ, অবজাৰ্ভ কৰি আছোঁ ক'ত কিমান জিকিব পাৰি বুলি কৈছিল। আজি আহি যিকেইটা সমষ্টি তেখেতসকলক দিছে 14ত দিয়া নাই, বেলেগ সমষ্টিতো দিয়া নাই। গতিকে আমি বিচাৰিছোঁ 14 সমষ্টিত আমাৰ যিসকল BJPৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আছে তেখেতক আমি কৈছোঁ 14 সমষ্টি আগুৱাই লৈ যোৱাৰ কাৰণে 14 সমষ্টিত উপযুক্ত প্ৰাৰ্থী আমি দিছোঁ খাম্পা বৰগয়াৰী ডাঙৰীয়াক। গতিকে তেখেতক আপোনালোকে ভোট দিয়ক। আৰু তেখেতসকলে কৈছে আমাৰ ঠাইটো বনোৱাৰ কাৰণে মানে যেনেকৈ বেলেগ ঠাইত মানে কি চিন্তা কৰি কৰক কিন্তু আমাৰ ঠাইৰ ভাল কৰাৰ কাৰণে এই ঠাইত আমি খাম্পা বৰগয়াৰীকে ভোট দিম বুলি তেখেতসকলে আমাক কৈছে। আৰু আমি আশা কৰিছোঁ নিশ্চয় তেখেতসকলে ওলাই আহি আমাৰ প্ৰাৰ্থী যিজন আমাৰ জ্যেষ্ঠ নেতা তেখেত খাম্পা বৰগয়াৰী ডাঙৰীয়াক তেখেতসকলে ভোটদান কৰিব আৰু এটা প্ৰায় চিয়ৰ মানে খাম্পা বৰগয়াৰী ডাঙৰীয়া এই সমষ্টিৰ পৰা জিকি যাব। যিমান আমাৰ লগত কথা বাৰ্তা হৈ আছে BJP কৰ্মীয়ে হাগ্ৰামাক নিবিচাৰে। 14 চিৰাং সমষ্টিৰ BJP কৰ্মীয়ে হাগ্ৰামাক নিবিচাৰে। হাগ্ৰামাক নিবিচাৰে কাৰণটো হ'ল হাগ্ৰামাৰ যোৱা দিনত তেখেতসকলক স্পেচ দিয়া নাই, প্ৰমোদ বৰা ডাঙৰীয়াই তেখেতসকলক স্পেচ দিছে। গতিকে আজি হাগ্ৰামাক নিবিচাৰে মানে তেখেতসকলে আমাৰ কেন্দ্ৰীয় বিচাৰিব, খাম্পা বৰগয়াৰীক বিচাৰিব আৰু খাম্পা বৰগয়াৰীক তেখেতসকলে ভোট দিব। এইটো প্ৰায় মানে ফাইনেল এটা হৈছে বুলি আমি ধৰি ল'ব পাৰিছোঁ। থেংক ইউ।